নমস্কাৰ বন্ধুসকল, মই আজি এইটো এটা টেবলেটত মই এটা প্ৰাকৃতিক দৃশ্য আঁকি দেখাবলৈ ওলাইছোঁ। হয়, কষ্ট হয় অলপ, তথাপিতো মোৰ ভাল লাগে। আপোনালোকে চাই লওক কেনেকুৱা লাগে। যদি মোৰ এইটো গ্ৰহণযোগ্য বুলি ভাবে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু কিবা মতামত যদি আপোনালোকৰ দিবলৈ থাকে ইয়াতে তেন্তে কমেণ্টত আপোনালোকে মোক ক'ব কি পৰামৰ্শ দিব লাগে। আৰু যদি আপোনালোকৰ মতে যদি কিবা মই আৰু কিবা ছবি আঁকিব লাগে টেবলেটত তেন্তে আপোনালোকে কমেণ্টত ক'ব মোক কি আঁকিব লাগে, কি চিত্ৰ অংকন কৰিব লাগে বা কিবা লিখিব লাগে, যদি আপোনালোকে মতামত দিব পাৰিব। আকৌ এবাৰ কৈছোঁ, যদি ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটত আপোনাৰ হোৱাটছএপ, ফেচবুকত এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ। কথাই আকুহিবা কুহি আজি উজনি চুকাই পাহৰো বুলিয়ে পাহৰো কেনেকৈ এৰি অহা ছবিখনি মচি যোৱা নাই বুকুতে দোলে